আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ লাষ্ট এক্সামিনেশ্যন পাষ্টত কনফিউজন হৈ আছে গতিকে ভিডিওটো চাই থাকক আপোনালোকৰ কনফিউজনসমূহ শেষ হৈ যাব নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিব বিচাৰিছো ইউনিক আইডিৰ বিষয়ে অৰ্থাৎ আপোনালোকৰ যি ইউনিক আইডি আছে সেই ইউনিক আইডিসমূহ কোনো ধৰণৰ ভুল নোহোৱাকৈ কেনেকৈ জেনাৰেট কৰিব তাৰ বিষয়ে এই ভিডিওটোত আলোচনা কৰিম লগতে ইয়াৰ বিষয়ে আলোচনা কৰিম যে যদিহে আপোনালোকৰ ইউনিক আইডিসমূহ জেনাৰেট কৰোঁতে কিবা ভুল হৈ গ'ল তেতিয়াহ'লে সেই যি ইউনিক আইডি আছে তাৰ মডিফিকেশ্যন আপোনালোকে কৰিব পাৰিব নে নোৱাৰে তাৰ বিষয়ে আলোচনা কৰিম কাৰণ আপোনালোকে যি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন দেখিছে ইয়াত লিখা আছে যে প্লিজ ফিল আপ দ্য বিলো ডিটেইলছ প্ৰপাৰলি এণ্ড কাৰেক্টলি ইউ কেন নট মডিফাই এনি ডাটা পোষ্ট ছাবমিশ্যন অফ দিছ ফৰ্ম অৰ্থাৎ ইয়াত কৈছিলে যে যি ডিটেইলছ আছে আপোনালোকে ডিটেইলছসমূহ প্ৰপাৰলি আৰু কাৰেক্টলি আপোনালোকে ছাবমিট কৰিব কিবা কাৰণত যদি আপোনালোকৰ কিবা ভুল হৈ যায় তেতিয়াহ'লে ইয়াক শুধৰণি কৰিব নোৱাৰে কিন্তু বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে ইতিমধ্যে এপ্লাই কৰিলে আৰু যদিহে আপোনালোকৰ কিবা ভুল হৈ গ'ল আপোনালোকৰ বাবে এটা ভাল খবৰ আছে যে এই যিটো ৱেবছাইট আছে এই ৱেবছাইটটোত এটা আছে নতুন নটিফিকেশ্যন আহিছে ধৰক আধা ঘণ্টামান আগত আহিছে এই নটিফিকেশ্যনটোত ইয়াত লিখা আছে যে ফেকাল্টি অফ মডিফিকেশ্যন উইল বি এভেইলেবল শ্বৰ্টলি অৰ্থাৎ যদিহে আপোনালোকৰ কিবা তথ্য ভুল ফিল আপ কৰা গ'ল তেতিয়াহ'লে আপোনালোকে মডিফিকেশ্যন কৰিব পাৰিব ইয়াৰ এই যি মডিফিকেশ্যন অপশ্যন থাকিব বা মডিফিকেশ্যন যি সুবিধা থাকিব সেই সুবিধা কম সময়ৰ ভিতৰত উপলব্ধ কৰা হ'ব বুলি কৈছে যি কি নহওক বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো ভাবিছে যে ই-পাঠশালা ইউটিউব চেনেলত এই ভিডিঅ'টো আপলোড হোৱাত বহুত দেৰি হৈ গ'ল কিন্তু বন্ধু বান্ধৱীসকল যিহেতুকে যি ৱেবছাইট আছে এই ৱেবছাইটটোৰ বহু কাম কাজ মডিফিকেশ্যন কৰি আছিল ইয়াত চাওক মই এটা আপোনালোক দেখাব বিচাৰিছোঁ ইয়াত লাষ্ট এক্সামিনেশ্যন পাষ্ট বৰ্তমান আছে আগতে আছিলে লাষ্ট কোৱালিফাইড এক্সাম গতিকে এনেকুৱা ধৰণৰ মডিফিকেশ্যনবিলাক হৈ আছিলে কাৰণ মই আপোনালোকৰ যি ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন আছিল হায়াৰ এডুকেশ্যনৰ লগতো অলপ কথা পাতিছিলোঁ তেওঁলোকে যি ৱেবছাইট আছে ৱেবছাইটটো মডিফিকেশ্যন কৰি আছে গতিকে ইয়াত বিভিন্ন ধৰণৰ চেঞ্জ হ'ব পাৰে যিহেতুকে বৰ্তমান চেঞ্জ হোৱা হয় সেয়েহে আজি আপোনালোকৰ বাবে মই ভিডিঅ'টো আনিছোঁ যি কি নহওক যেতিয়াই মডিফিকেশ্যন আহিব তেতিয়া আপোনালোকক নিশ্চয় এটা আপোনালোকক মই ভিডিঅ' বনাই কিনে অৱগত কৰিম আজি আমি এইটো ভিডিঅ'ত কেনেকৈ আপোনালোকে নতুনকৈ কোনো ধৰণৰ ভুল নোহোৱাকৈ ৰেজিষ্টাৰ কৰিব পাৰিব ইউনিক আইডিৰ বাবে সেইটো আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ লাষ্ট এক্সামিনেশ্যন পাষ্টত কনফিউজন হৈ আছে গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকৰ কনফিউজনসমূহ শেষ হৈ যাব এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল ই-পাঠশালা ইউটিউব চেনেলটোলৈকে মই জ্যোতি কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনত ক্লিক কৰি ই-পাঠশালাৰ পৰিয়ালৰ এজন সদস্য হৈ লওক এতিয়া আহক বন্ধু বান্ধৱীসকল আজিৰ মূল আলোচ্য বিষয়টোৰ ওপৰত আলোচনা কৰোঁ বন্ধু বান্ধৱীসকল খুব ছুটিকৈ কৈ দিছোঁ ইয়াত আপোনালোকৰ যি পাৰ্চনেল ইনফৰমেশ্যন আছে পাৰ্চনেল ইনফৰমেশ্যনত প্ৰথমতে আপোনালোকৰ ফাৰ্ষ্ট নেম মিডল নেম আৰু লাষ্ট নেম দিব লাগিব তাৰপিছত ফাদাৰ্ছ নেম দিব লাগিব তাৰপিছত মাদাৰ্ছ নেম দিব লাগিব তাৰপিছত মোবাইল নম্বৰ দিব লাগিব তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব তাৰপিছত জেণ্ডাৰ ৰিলিজন কাষ্ট PWD অৰ্থাৎ পাৰ্চন উইথ ডিছেবিলিটি দিব লাগিব তাৰপিছত ষ্টেট অফ ডমিচিলিটো চিলেক্ট হৈ আছে তাৰপিছত আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব গতিকে মই আপোনালোকৰ ইয়াত ডাটাবিলাক এণ্ট্ৰি কৰি লওঁ আপোনালোকক তাৰপিছত কৈ আছোঁ আপোনালোকে কি কৰিব লাগে এতিয়া চাওক বন্ধু বান্ধৱীসকল মই যি পাৰ্চনেল ইনফৰমেশ্যন আছে পাৰ্চনেল ইনফৰমেশ্যনবিলাক ধুনীয়াকৈ পুট কৰিলোঁ তাৰপিছত আছে আপোনালোকৰ এক্সামিনেশ্যন এণ্ড কোৰ্ছ ইনফৰমেশ্যন ইয়াত চাওক ইয়াত সকলোৱে ভুল কৰে ছিকিং এডমিশ্যন ফৰ অৰ্থাৎ আপোনালোকে ক'ত এডমিশ্যন ল'ব বিচাৰিছে বৰ্তমান যদিহে আপোনালোকে হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এইটো আপোনালোকে HS দিব লাগিব যদিহে আপোনালোকে UG এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এইটো UG দিব লাগিব অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট তাৰপিছত যদি আপোনালোকে PGত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে ইয়াত আপোনালোকে PG দিব লাগিব গতিকে যিগৰাকী ছাত্ৰীৰ মই ফৰ্ম ফিল আপ কৰিছোঁ সেইটো UGত ফিল আপ কৰিব বিচাৰিছে গতিকে মই এইটো UG দিব লাগিব UGত এডমিশ্যন ল'ব বিচাৰে তাৰপিছত চাওক ছিকিং এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ এইটো আপোনালোকৰ যিহেতুকে নতুনকৈ এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে ইয়াত ফাৰ্ষ্ট ছেমিষ্টাৰ হ'ব যদিহে আপোনালোকে PGত পঢ়ি আছে ছেকেণ্ড ছেমিষ্টাৰত তেতিয়াহ'লে এইটো আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰ হ'ব তাৰপিছত চাওক লাষ্ট এক্সামিনেশ্যন পাষ্ট এইটোত সকলোৰে ভুল কৰি আছে ইয়াতে সকলোৱে ভুল কৰি আছে বন্ধু বান্ধৱীসকল এইটোত অলপ গুৰুত্ব সহকাৰে ল'ব যদিহে আপোনালোকে HS ছেকেণ্ড ইয়াৰত অধ্যয়ন কৰি আছে তেতিয়াহ'লে আপোনালোকে HS দিব লাগিব যদিহে আপোনালোকে HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে ইয়াত লাষ্ট এক্সাম পাছ হ'ব আপোনালোকৰ HSLC আৰু যদিহে ছেকেণ্ড ইয়াৰত হয় তেতিয়াহ'লে HS হ'ব তাৰ পিছত যদিহে আপোনালোকে
TDC ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশ্যন ল'ব বিচাৰিছে অৰ্থাৎ UG ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এইটো আপোনালোকৰ HS হ'ব কিন্তু যদিহে আপোনালোকে UGত পঢ়ি আছে বৰ্তমান ধৰক আপোনালোকে সেকেন্ড সেমিষ্টাৰ বা ফৰ্থ সেমিষ্টাৰত বৰ্তমান অধ্যয়নৰত অৱস্থাত আছে আপোনালোকে থাৰ্ড সেমিষ্টাৰ বা ফিফথ সেমিষ্টাৰত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এইটো আপোনালোকে UG দিব লাগিব এইটো ভুল নকৰিব তাৰপিছত ইয়াত চাওক ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদিহে আপোনালোকে HS সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিব বিচাৰিছে বা তেতিয়াহ'লে যি HS ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে মোক এটা কথা অৱগত কৰাবচোন যে যোৱাবাৰ HS ফাৰ্ষ্ট ইয়াৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিছে নে নাই আৰু যদিহে আপোনালোকে ফাৰ্ষ্ট ইয়াৰত নাম ভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে HSLC বা বৰ্ডৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব তাৰপিছত UG ফাৰ্ষ্ট সেমিষ্টাৰত যদি এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰী বা HSৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব যদিহে UG থাৰ্ড সেমিষ্টাৰত নাম ভৰ্তি কৰিব বিচাৰিছে বা UG ফিফথ সেমিষ্টাৰত নাম ভৰ্তি কৰিব বিচাৰিছে নহ'লে PG ফাৰ্ষ্ট সেমিষ্টাৰত নাম ভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যি ইউনিভাৰ্চিটিৰ UGৰ অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব তাৰপিছত যদিহে আপোনালোকে PG থাৰ্ড সেমিষ্টাৰত নাম ভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে যি PG আছে PGৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব লাগিব যিহেতুকে এই ছাত্ৰীগৰাকীয়ে আপোনালোকৰ PG ফাৰ্ষ্ট সেমিষ্টাৰত নাম ভৰ্তি কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ UG ফাৰ্ষ্ট সেমিষ্টাৰৰ তেতিয়াহ'লে তেওঁ UGৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে সেই UGৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তেওঁ ইয়াত দিব লাগিব গতিকে মই এইটো দি লওঁ এতিয়া আপোনাৰ গোটেইখিনি কাম হৈ গ'ল এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যনৰ আপোনালোকে ইয়াত বহু ছাত্ৰ ছাত্ৰীয়ে ভুল কৰিছে বহুতে মোক পাৰ্চনেলি সুধি আছে যে ছাৰ ক্লাছ এক্সামটো চিলেক্ট কৰাত ভুল হৈ গ'ল এতিয়া আমি কি কৰিব পাৰোঁ গতিকে আপোনালোকে ইমান ভয় কৰিব লগা নাই আপোনালোকৰ কাৰেকশ্যন হৈ যাব যেতিয়াই কাৰেকশ্যনৰ বিষয়ে ইনফৰমেশ্যন আহে তেতিয়াই মই নিশ্চয় আপোনালোকক ভিডিঅ' সহকাৰে আপোনালোকক অৱগত কৰিম যিসকল ছাত্ৰ ছাত্ৰীৰ ভুল হৈছে ইউনিক আইডি জেনেৰেট কৰাই তেওঁলোকে কমেণ্ট বক্সত জনাব যে ছাৰ মোৰ ভুল হৈছে মই সেই ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ লগত কণ্টেক্ট কৰি কিনে তেওঁৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বা তেওঁৰ ইনফৰমেশ্যন লৈ কিনে তেওঁৰ কাৰেকশ্যন মই কৰি দেখাই দিম লগতে তাৰ বিষয়ে লগতে সেইটো মই ইউটিউবত আপলোড কৰি দিম এতিয়া চাওক আপোনালোকৰ ইয়াত আছে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছত আপোনালোকক প্ৰথমতে লাগিব বেংক একাউণ্ট হোল্ডাৰ নেম অৰ্থাৎ আপোনালোকে যি বেংক একাউণ্টৰ ডিটেইলছ ইয়াত দিব তাৰ সেই একাউণ্টটো অৰ্থাৎ সেই পাছবুকটো কাৰ নামত আছে সেইটো তেহেঁতৰ নাম ইয়াত দিব লাগিব তাৰপিছত বেংক একাউণ্ট নাম্বাৰ দিব লাগিব তাৰপিছত যি বেংক আছে বেংকৰ IFSC কোডটো ইয়াত দিব লাগিব গতিকে মই এই গোটেইখিনি এণ্টাৰ কৰি লওঁ তাৰপিছত আহি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে যেতিয়া বেংক একাউণ্ট হোল্ডাৰ নেম দিব তেতিয়া অলপ চাই চিতি দিব কাৰণ বেংক একাউণ্ট বহীত যেনেকৈ নামটো আছে ঠিক সেইদৰে দিব কেতিয়াবা আপোনালোকৰ যি মিছেছ মিষ্টাৰ সেইটো থাকে আৰু কেতিয়াবা নাথাকে আৰু যি IFSC কোড আছে এই IFSC কোডটো আপোনালোকে যিমান পাৰে সঠিকভাৱে দিবৰ বাবে চেষ্টা কৰিব মোৰ ইয়াত ইনভেলিড দেখাইছে গতিকে কিবা এটা নিশ্চয় ভুল হৈছে মই এইটো কাৰেকশ্যন কৰিব লাগিব এতিয়া মই কি ভুল কৰিলোঁ চাই লওঁ আচ্ছা মোৰ ইয়াত আপোনালোকৰ এটা 0 দিব ৰৈ গৈছিলে সেইকাৰণে ইনভেলিড দেখাইছিলে যি কি নহওক এখন আপোনালোকৰ ফৰ্ম এই ফৰ্মখন আপোনালোকে যেতিয়া ছাবমিট কৰিব তাৰ আগত এবাৰ গোটেইখিনি পঢ়ি চাব যি ডিটেইলছ দিছে সেই ডিটেইলছবিলাক সঠিকভাৱে আছে নে নাই যদিহে নাই শুদ্ধ কৰি ল'ব যদিহে আছে তেতিয়াহ'লে ইয়াত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল এখন মই ভালদৰে পুনৰ নিৰীক্ষণ কৰিলোঁ গোটেইবিলাক ডাটা ঠিকে আছে তাৰপিছত মই কি কৰিব লাগিব ইয়াত ক্লিক কৰিব লাগিব তাৰপিছত ছাবমিটত ক্লিক কৰিব লাগিব ইয়াত চাওক কনফাৰ্মেশ্যন এটা সুধিছে যে আৰ ইউ চিয়'ৰ টু ছাবমিট দ্য ফৰ্ম ন' মডিফিকেশ্যন ইজ এলাউড আফটাৰ ছাবমিশ্যন অফ দ্য ফৰ্ম প্লিজ নোট ডাউন ইউৰ ইউনিক আইডি হুইচ উইল বি শ্ব'ন ইন দ্য স্ক্ৰীণ ইয়াত যদিও ন' মডিফিকেশ্যন ইজ এলাউড বুলি দিছে আপোনালোকে দেখিছে যে মডিফিকেশ্যন কৰি হ'ব বুলি কৈছে গতিকে যদিহে আপোনালোকে ভাবে কেতিয়া কিবা ভুল আছে তেতিয়াহ'লে নোট গৈ কিনে শুদ্ধ কৰি ল'ব তাৰপিছত যদিহে ভাবে ঠিক আছে তাৰপিছত টেষ্ট কৰিব আপোনালোকে এটা কথা মনত ৰাখিব আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ লাষ্ট এক্সামিনেশ্যন পাষ্টত কনফিউজন হৈ আছে গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকৰ কনফিউজনসমূহ শেষ হৈ যাব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব ইয়াত চাওক এইটো হৈছে আপোনালোকৰ ইউনিক আইডি এইটো নাম্বাৰ আৰু ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ মই এইটো ব্লাৰ কৰি দিম আপোনালোকৰ যিখন ফৰ্ম থাকিব সেই ফৰ্মখন আপোনালোকে যি ডাউনলোড একনলেজমেণ্ট আছে একনলেজমেণ্টত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকৰ যিখন ইউনিক আইডি থাকিব সেই ইউনিক আইডিটো আপোনালোকৰ ডাউনলোড হ'ব তাৰ পৰা আপোনালোকে প্ৰিণ্ট আউট লৈ ল'ব পাৰে আৰু PDF ফাইলটো সযতনে ৰাখিব ইয়াত মই আপোনালোকক কেনেকুৱা হয় দেখাত সেইটো দেখাই দিম ডাউনলোড হোৱাৰ পিছত বন্ধু বান্ধৱীসকল এইখনে হৈছে আপোনালোকৰ যি
ইউনিক আইডি আছে ইউনিক আইডিৰ ফৰ্ম অৰ্থাৎ এখন সাবমিট অৰ্থাৎ এখন আপোনালোকৰ লগত ৰাখিব লাগিব আৰু যেতিয়াই ফৰ্ম ফিল আপ কৰিব যাব বা যেতিয়া এডমিশ্যনৰ বাবে যাব তেতিয়া এখন আপোনালোকৰ লগত লাগিব এইটো হৈছে আপোনালোকৰ ইউনিক আইডি তাৰ পিছত এইটো হৈছে আপোনালোকে কিহত এডমিশ্যন ল'ব বিচাৰে কোৱালিফাইং এক্সামিনেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন এইটো ইউজি তাৰপিছত এইটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকিব এইটোত আপোনালোকৰ যি নাম আছে নাম থাকিব তাৰপিছত ফাদাৰ্ছ নেম মাদাৰ্ছ নেম মোবাইল নম্বৰ ডেট অফ বাৰ্থ থাকিব গতিকে এইখিনিয়ে বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ইয়াৰ পিছতো যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত সুধিব পাৰে আপোনালোকক অন্য এটা ভিডিঅ'ত নিশ্চয় লগ পাম তেতিয়ালৈকে মই জয়দীপ কলিতাই আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম